চেনেলটোৰ সকলো আপডেট পাবৰ কাৰণে সাবস্ক্ৰাইব কৰক আৰু প্ৰেছ কৰক বেল আইকন। আজি দশম শ্ৰেণীৰ স্থানাংক জ্যামিতিৰ বাকি থকা অংশৰ কিছু আগবঢ়াবলৈ লোৱা হৈছে। আজি আৰম্ভ কৰিম বিভাজন সূত্ৰ। এই সূত্ৰটি প্ৰথমতে আমি নিৰ্ণয় কৰি উলিয়াম, তাৰপিছত দুটামান উদাহৰণ লৈ পেলাই বুজিবলৈ চেষ্টা কৰিম। প্ৰথমতে তোমালোকে যিখিনি ইয়াত দিয়া হৈছে সেইখিনি প্ৰথমতে লিখি ল'বা, তাৰপিছত মই বুজাই দিবলৈ চেষ্টা কৰিছোঁ, কাৰণ গোটেই পেজটো ইয়াতে দেখুৱাবলৈ অলপ অসুবিধা হৈছে। তো ভিডিঅ'টো প্ৰথমতে তোমালোকক মই দেখুৱাই লৈছোঁ, ইয়াৰ পৰা তোমালোকে লিখি ল'বা প্ৰথমতে, তাৰপিছত মই বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া এক্স অ' এক্স ডেছ আৰু ৱাই অ' ৱাই ডেছ এই সমতলখনত এ x1 y1 আৰু বি x2 y2 এই বিন্দু দুটা সংযোগী এডাল ৰেখাখণ্ড হৈছে এ বি, আৰু এ বি ৰেখাখণ্ডক পি, ইয়াৰ স্থানাংক দিয়া আছে এক্স ৱাই। এই বিন্দুটোৱে m1:m2 অনুপাতত অন্তৰ্বিভক্ত কৰিছে, এইটো বিভক্ত কৰিছে। এই দুটাৰ স্থানাংক দিয়া আছে, আৰু ধৰা হ'ল পি বিন্দুৱে এই দুটা বিন্দু অন্তৰ্বিভক্ত কৰিছে, আৰু এই পি বিন্দুটোৰ স্থানাংক উলিয়াব লাগে। তোমাৰ এইটো আৰু এইটো দিয়া থাকিব, এইটোৰ স্থানাংকটো নিৰ্ণয় কৰিব লাগে। তো তাৰ কাৰণে প্ৰথমতে তোমালোকে এক্স অক্ষৰ ওপৰত, এইডাল এক্স অক্ষৰ ওপৰত এ আৰ পি এছ আৰু বি টি লম্ব অংকন কৰিবা। ইয়াতে অংকন কৰি দেখুওৱা হৈছে। তাৰপিছত এক্স অক্ষৰ সমান্তৰালকৈ এ কিউ আৰু পি চি টানিবা। ইয়াতে টানি দেখুওৱা হৈছে। টানিলে ইয়াতে দুটা ত্ৰিভুজ পোৱা যাব, এ কিউ পি আৰু পি চি বি। তাৰ আগতে এই বিন্দুকেইটাৰ স্থানাংক কেইটাৰ লগত মই অলপ চিনাকি কৰি দিছোঁ। x1 y1, ইয়াৰ পৰা ইয়ালৈকে হ'ব x1, ইয়াৰ পৰা ইয়ালৈকে হ'ব y1। ঠিক তেনেকৈ px অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে হ'ব x, আৰু ইয়াৰ পৰা ইয়ালৈকে হ'ব y। ঠিক তেনেকৈ ইয়াৰ পৰা ইয়ালৈকে অৰ্থাৎ OT হ'ব x2, এইডাল x অক্ষ, আৰু নেক্সট BT ইয়াৰ পৰা ইয়ালৈকে সেইখিনি হ'ব y2। যিহেতু এ বি ৰেখাখণ্ডক পি বিন্দুৱে m2 অনুপাতত বিভক্ত কৰিছে, তেনে ক্ষেত্ৰত PA by PB is equal to m1 by m2 হ'ব। PA by PB is equal to m1 by m2 হ'ব। এতিয়া নেক্সট ত্ৰিভুজ AQP আৰু ত্ৰিভুজ PCB এই দুটা সদৃশ ত্ৰিভুজ। সদৃশ ত্ৰিভুজ কেনেকৈ হয়? কোন উপবাদ্য মতে। এতিয়া এইটো ত্ৰিভুজৰ APQ, এইটো ত্ৰিভুজৰ এইটো কোণ 90 ডিগ্ৰী, ঠিক তেনেকৈ এইটো ত্ৰিভুজৰ এইটো কোণ 90 ডিগ্ৰী, অৰ্থাৎ এইটো আৰু এইটো কোণ সমান। এইটো ত্ৰিভুজৰ এইটো কোণ, আনটো ত্ৰিভুজৰ এইটো কোণ সমান। APQ এইটো ত্ৰিভুজৰ এইটো কোণ, আৰু PBC এইটো ত্ৰিভুজৰ এইটো কোণ সমান হয়, কাৰণ এইটো হৈছে অনুৰূপ কোণ। অনুৰূপ কোণ কেনেকৈ হয়? দুডাল সমান্তৰাল সৰলৰেখা AQ আৰু PC সমান্তৰাল, AB যদি ছেদক হয়, তেতিয়াহ'লে এইটো আৰু এইটো কোণক অনুৰূপ কোণ বুলি কোৱা হয়। আৰু এই যিটো চিষ্টেম, এই চিষ্টেমটোৰ ক্ষেত্ৰত এই অনুৰূপ কোণ দুটা সমান। গতিকে এইটো ত্ৰিভুজৰ এটা কোণ, আনটো ত্ৰিভুজৰ আন এটা কোণ,
এইটো ত্ৰিভুজৰ এইটো কোণ ঠিক তেনেকৈ আনটো ত্ৰিভুজৰ এইটো কোণ যেতিয়া এটা ত্ৰিভুজৰ দুটা কোণ আন এটা ত্ৰিভুজৰ দুটা কোণৰ সৈতে সমান হয় তেতিয়া ত্ৰিভুজ দুটা সদৃশ হয় আৰু ত্ৰিভুজ দুটা যেতিয়া সদৃশ হয় তেতিয়া সিহঁতৰ বাহুবিলাকৰ অনুৰূপ বাহুবিলাকৰ অনুপাত সমান হয় তো ইয়াতে ত্ৰিভুজ দুটা মই সেপাৰেটকৈ আঁকিছোঁ ইয়াতে তেনে ক্ষেত্ৰত যিহেতু সদৃশ দুইটা ত্ৰিভুজে PA by PB PA by BP বা PB is equal to AQ by PC is equal to কি হ'ব PQ by BC হ'ব PQ by BC এইটো ত্ৰিভুজৰ সাদৃশ্যতাৰ সূত্ৰ মতে এতিয়া এইটো এক নম্বৰ দিয়া হৈছে এই যিটো ৰিলেশ্যন এই ৰিলেশ্যনটোৰ পৰাই আমি যিটো সূত্ৰ সেইটো আমি পাম তো ইয়াৰ লগত জড়িত বাহু যিবিলাক সেই বাহুবিলাকক আমি x আৰু y x1 y1 x2 y2 এই বিন্দুকেইটাৰ লগত ৰিলেট কৰিব লাগিব তেতিয়া সূত্ৰটো অটোমেটিক্যালি আমি পাম তো ইয়াতে আমি উলিয়াব লাগিব AQ PA BP PC PQ BC তো তোমালোকে পাইছা যে ইয়াতে মই দেখুৱাই দিছোঁ AQ আৰু RS সমান হ'ব AQ আৰু RS সমান এতিয়া ৰিলেট কৰিবলৈ হ'লে RSক যদি আমি ৰিলেট কৰোঁ x আৰু y x1 y1 ৰ লগত তেতিয়াহ'লে আমি কি লিখিব পাৰোঁ তোমালোকে চাই যাবা OS minus OR OS minus OR OS মানে হৈছে x OR মানে হৈছে x1 ঠিক তেনেকৈ PC is equal to আমি লিখিব পাৰোঁ ST ৰিলেট কৰিবলৈ হ'লে আমি লিখিব পাৰোঁ OT minus OS OT মানে হৈছে x2 আৰু OS মানে হৈছে x তাৰ পিছত আমি উলিয়াব লাগিব PQ মানে আমি লিখিব পাৰোঁ PS minus QS এই PS ৰ পৰা এই QS খিনি মাইনাস কৰিলে PQ খিনি থাকিব PS minus AR লিখিব পাৰোঁ কাৰণ QS আৰু AR সমান হয় QS ৰ ভ্যালুটো পোৱা নাই AR ৰ ভ্যালুটো পাইছোঁ তো QS ৰ ঠাইত আমি সেইকাৰণে লিখিছোঁ AR তেতিয়া আমি কি লিখিব পাৰিম PS মানে হৈছে Y ইয়াৰ পৰা ইয়ালৈকে Y AR মানে হৈছে ইয়াৰ পৰা ইয়ালৈকে Y1 নেক্সট আমি উলিয়াব লাগিব BC মানে আমি লিখিব পাৰোঁ কি BT minus CT আৰু CT মানে লিখিবা তোমালোকে PS কাৰণ এইডাল আৰু এইডাল সমান হয় তো কিমান পাম তেতিয়া BT মানে হৈছে Y2 minus PS মানে হৈছে Y তো BC মানে পালো আমি Y2 minus Y তো এইখিনি ইয়াতে দেখুৱা হৈছে মই ইয়াতে এক্সপ্লেইন কৰি দিলোঁ এই চিত্ৰটো তো এই মানবিলাক এতিয়া এক নম্বৰত বহুৱালে আমি কি পাম নম্বৰ 1ত বহুৱালে নম্বৰ 1 টো আছিলে এইটো PA by BP PA by BP মানে আমি পাইছিলোঁ M1 by M2 is equal to AQ মানে পালা x minus x1 এইটো divided by PC মানে x2 minus x is equal to PQ মানে আমি পালো y minus y1 divided by
PQ মানে পালো আমি y minus y1 divided by BC. BC মানে আমি পালো y2 minus y. তো ইয়াতে ভ্যালু বিলাক পুট কৰা হৈছে যেহেতু এইখিনিৰ লগত সমান এইখিনিৰ লগত সমান গতিকে আমি লিখিব পাৰো m1 by m2 is equal to x minus x1 by x2 minus x. তো নেক্সট তোমালোকে এইটো সমাধান কৰিবলৈ হলে x ৰ মানটো উলিয়াব লাগিব তো এইটো বজ্ৰ পূৰণ কৰিব লাগিব বজ্ৰ পূৰণ কেনেকৈ কৰে এইটোৰে এইটোক পূৰণ এইখিনিক পূৰণ আৰু এইটোৰে এইখিনিক পূৰণ ক্ৰস মাল্টিপ্লিকেশন বুলি কয় তলৰটোৰে ওপৰৰখিনিক পূৰণ আৰু ওপৰৰটোৰে তলৰখিনিক পূৰণ তো আমি পাইছো m2 into x minus x1 is equal to m1 into x2 minus x পূৰণ কৰি দিবা m2x m2 আৰু x পূৰণ কৰিলে m2x minus m2x1 is equal to এইফালে পাবা m1x2 minus m1x. next হ'ব x থকা বিলাক এফাল কৰিবা আৰু x বাকি বিলাক এফাল কৰিবা x1 x2 থকা বিলাক তো ইয়াতে আছে m2x লিখা হৈছে আৰু এইফালে আছিল x থকা এটা এইফালে আছিল m1x minus এইফালে আনিলে প্লাস হ'ব প্লাস m1x is equal to m1x to a2 আৰু এইটো এইফালে আছিল এইটো সেইফালে লৈ গলে এইফালে আছিল মাইনাস সেইফালে নিলে হ'ব প্লাস m2x1 তো ইয়াতো x আছে ইয়াতো x আছে x2 কমন লবা x2 কমন ললে থাকিব m1 plus m2 ভিতৰত is equal to এইফালে এইখিনি আছে m1x2 plus m2x1. therefore x is equal to m1 m2 ইয়াৰ লগত পূৰণ হৈ আছিল এইফালে আনিলে divided by হৈ যাব তো আমি কি পাম m1x2 plus m2x1 divided by m1 plus m2 তো x is equal to আমি পালো এইখিনি আকৌ ঠিক তেনেকৈ আমি পাম m1 by m2 is equal to y minus y1 divided by y2 minus y. তো এইখিনি আগৰ নিচিনা মাল্টিপ্লাই কৰিলে আৰু y ৰ ভ্যালুটো নিৰ্ণয় কৰিলে আগৰটোৰ নিচিনা সেম তেতিয়া আমি y ৰ ভ্যালুটো কিমান পাম m1 y is equal to m1 y2 plus m2 y1 divided by m1 plus m2. তো আমি হেকত কি পালো a x1 y1 আৰু b x2 y2 বিন্দু দুটা সংযোগ কৰা ৰেখাখণ্ডক m1 is to m2 অনুপাতত অন্তৰ্বিভক্ত কৰা p xy বিন্দুটোৰ স্থানাঙ্ক হল এইটো m1 x2 plus m2 x1 divided by m1 plus m2 এইটো x ৰ ভ্যালু আৰু এইটো y ৰ ভ্যালু m1 y2 plus m2 y1 divided by m1 plus m2 এই যিটো সূত্ৰ এই সূত্ৰটোকেই বিভাজন সূত্ৰ বুলি কোৱা হয় ইংৰাজীত সেকশন ফৰ্মুলা তো আমি সূত্ৰটোৰ পৰা কেইটামান প্ৰবলেম কৰিম তাৰ আগতে এটা ইয়াতে টকা জানি ল'ব লাগিব এইটো বিশেষ অৱস্থা বুলি দিয়া আছে কিতাপখনত এডাল ৰেখাখণ্ডৰ মধ্যবিন্দুটোৱে সেই ৰেখাখণ্ডটোক 1:1 অনুপাতত বিভক্ত কৰে গতিকে a x1 y1 আৰু b x2 y2 বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দু p ৰ স্থানাঙ্ক হ'ব ইয়াতে m1 নৰ ভ্যালু 1 m2 ৰ ভ্যালু 1 তো m1 আৰু m2 ৰ ভ্যালু পুট কৰিলে বা বহুৱাই দিলে আমি কি পাম 1 into x1 plus 1 into x2 divided by 1 plus 1 1 into y1 plus 1 into y2 divided by 1 plus 1 এই সূত্ৰটোত আমি বহুৱাই দিছো m1 আৰু m2 ৰ মান কেইটা তো তেতিয়া আমি পাও x1 plus x2 by 2 y1 plus y2 by 2 অৰ্থাৎ যিকোনো দুটা বিন্দু সংযোগী ৰেখাৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাৰ মধ্যবিন্দু p ৰ স্থানাঙ্ক হ'ব x1 plus x2 by 2 y1 plus y2 by 2 এই ৰিলেচনটো মনত ৰাখিবা আমি এইটো প্ৰবলেম কৰতে ব্যৱহাৰ হ'ব নেক্সট ফাৰ্স্ট এক্সাম্পলটো লাইছো প্ৰথম এক্সাম্পলটো হৈছে -1,7 আৰু 4,-3 ৰ সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাঙ্ক নিৰ্ণয় কৰা ইয়াতে x1 y1 মানে দিয়া আছে -1,7 অৰ্থাৎ x1 মানে -1 y1 মানে হৈছে 7
x2 y2 মানে এইটো ধৰিব লাগিব এইটো বিন্দু x2 ৰ ভ্যালু দিয়া আছে 4 y2 ৰ ভ্যালু দিয়া আছে -3 আৰু m1 is to m2 অৰ্থাৎ m1 ৰ ভ্যালু 2 m2 ৰ ভ্যালু 3 তো আমি যেটো সূত্র পাইছিলো সেই সূত্ৰটোত এই মানবিলাক বহুৱালে আমি যেটো বিন্দুটোৰ স্থানাঙ্ক নিৰ্ণয় কৰিব দিছে সেই বিন্দুটোৰ স্থানাঙ্ক আমি পাম তো বিভাজন সূত্ৰ মতে আমি কি পাইছিলো x ৰ মানটো এইটো m1 x2 + m2 x1 divided by 1 plus m1 plus m2 y ৰ ভ্যালুটো এইটো m1 y2 plus m2 y1 divided by m1 plus m2 তো ভ্যালু বিলাক পুট কৰিবা m1 ৰ ভ্যালু দিয়া আছিল 2 এইটো 2 m1 into x2 মানে 4 plus m2 3 into x1 -1 divided by 2 plus 3 m1 plus m2 2 into 4 8 plus or minus 3 into 1 3 8টা জমা 3টা ধাৰ কিমানটা থাকিব 5টা 5 divided by 5 5 ৰে 5ক হৰণ কৰিলে কিমান বাৰ যায় এক বাৰ যায় তো x ৰ মানটো আমি পালো কিমান 1 ঠিক তেনেকৈ y ৰ মানটো মানবিলাক বহাই দিবা ইয়াতে 2 into -3 পাইছো বহাওতে plus 3 into 7 divided by 2 plus 3 plus minus পূৰণ হৈ আছে 2 into 3 পূৰণ কৰিলে 6 3 গুণে 6 plus 3 into 7 is equal to 21 divided by 5 6টা ধাৰ 21টা জমা তো 15টা জমা থাকিব তো 15ক 5 ৰে হৰণ কৰিলে 3 বাৰ যায় 5 3 গুণ 15 গতিকে x আৰু y ৰ মানটো পালো আমি এটো x ৰ মান পালো এটো y ৰ মান পালো গতিকে নিৰ্ণয় বিন্দুটোৰ স্থানাঙ্ক হ'ব 1,3 নেক্সট এটা এক্সাম্পল লৈছো এক্সাম্পল 2 4,-1 আৰু -2,-3 ৰ সংযোগী ৰেখাখণ্ডক সমত্ৰিখণ্ডিত কৰা বিন্দু কেইটাৰ স্থানাঙ্ক নিৰ্ণয় কৰা আমি এই দুটা বিন্দু যেতিয়া সমাধান কৰিম প্ৰথমতে নাম দি লৈছো এইটোক a বিন্দু বুলি দিছো নাম আৰু এইটোক b বিন্দু বুলি দিছো a 4,-1 b -2 -3 এই দুটা বিন্দু সংযোগী ৰেখাখণ্ড হৈছে ab এই ab p আৰু q বিন্দুৱে সমত্ৰিখণ্ডিত কৰিছে সমত্ৰিখণ্ডিত কৰা মানে কি তিনিটা সমান খণ্ডত ভাগ কৰিছে এইটো এটা তিনিটা সমান খণ্ডত ভাগ কৰিছে কোন বিন্দুৱে p আৰু q বিন্দুৱে আমাক উলিয়াব দিছে p আৰু q বিন্দুৰ স্থানাঙ্ক এতিয়া ইয়াতে চালে গম পাব যে p বিন্দুৱে a b 1:2 অনুপাতত ভাগ কৰিছে p বিন্দুৱে ইয়াৰ পৰা ইয়ালৈকে 1 ইয়াৰ পৰা ইয়ালৈকে 2 কাৰণ 1 + 1 2 ঠিক তেনেকৈ a b q বিন্দুৱে 2:2 ইয়াৰ পৰা ইয়ালৈকে 2:1 অনুপাতত ভাগ কৰিছে তো ইয়াতে প্ৰথমতে আমি যিখিনি কথা লিখিবলগীয়া সেইখিনি মই লিখি দিছো ধৰা হল a আৰু b বিন্দু সংযোগী ৰেখাখণ্ডক p আৰু q বিন্দুৱে সমত্ৰিখণ্ডিত কৰিছে যেতিয়া সমত্ৰিখণ্ডিত কৰে তেতিয়া ap = pq = qb হ'ব এখানে লিখা হৈছে ইয়াত এতিয়া p বিন্দুৱে ab ক 1:2 অনুপাতত অন্তৰ্বিভক্ত কৰিছে মই অলপ আগতে দেখুৱালো এটাকে p বিন্দুৰ স্থানাঙ্ক হ'ব এইটো সূত্ৰটো মই প্ৰথমতে লিখি দিছো m1 x2 + m2 x1 divided by m1 plus m2 m1 y1 m1 y2 plus m2 y1 divided by m1 plus m2 তো ইয়াতে m1 ৰ ভ্যালু 1 m2 ৰ ভ্যালু 2 ভ্যালু বিলাক পুট কৰা ইয়াতে m1 1 into x2 ৰ ভ্যালু কিমান দি আছে -2 ইয়াতে চালে গম পাবা এটো x1 y1 x2 y2 তো x2 ৰ ভ্যালু -2 দিয়া আছে তো -2 plus 2 into x1 ৰ ভ্যালু দি কিমান দি আছে 4 divided by m1 plus m2 অৰ্থাৎ 1 plus 2 ঠিক তেনেকৈ m1 y2 m2 y1 ইয়াতে ভ্যালু বিলাক পুট কৰিলে ওপৰৰ বিন্দু কেটাত চাই পেলাই বহুৱাবা 1 into -3 plus 2 into -1 divided by 1 plus 2 তো এইখিনি কৰিলে কিমান হ'ব 1 into -2 plus 2 into 4 8 divided by 1 plus 2 3 8টা জমা
দুটা ধাৰ 6টা জমা থাকিব ডিভাইডেড বাই 3 6 ক 3 ৰে ডিভাইড কৰিলে থাকিব 2 ইয়াতে নেক্সট এইফালে চোৱা 1 into -3 plus minus 2 into 1 2 divided by 1 plus 2 3 ইয়াত কিমান তিনিটা ধাৰ আকৌ দুটা ধাৰ পাঁচটা ধাৰ ডিভাইডেড বাই 3 is equal to এইফালে 2 পাইছিলো 2, -5/3 তো p বিন্দুটোৰ স্থানাংক আমি পালো 2, -5/3 ঠিক তেনেকৈ q বিন্দুৱে a বিক 2:1 অনুপাতত বিভক্ত কৰে ওপৰত দেখুৱাইছিলো মই তো q বিন্দুৰ স্থানাংক হ'ব ভ্যালুবিলাক পুট কৰিবা m1 x2 plus m2 x1 divided by m1 plus m2 কোনটো x1 কোনটো y1 কোনটো x2 কোনটো y2 আৰু কোনটো m1 কোনটো m2 তোমালোকে ৰিলেট কৰি লৈ লবা মই আগৰটো দেখুৱাৰ নিচিনাকৈ তো এনেকৈ বহালে আমি এইবিলাক পাম তো মানবিলাক বহালে 2 নেক্সট ক্যালকুলেশন কৰিলে 2 into -2 -4 plus 1 into 4 4 divided by 2 plus 1 3 2 into -3 -6 plus -1 into 1 is equal to 1 2 plus 1 divided by 3 2 plus 1 মানে হৈছে 3 is equal to -4 চাৰিটা ধাৰ চাৰিটা জমা তো কি থাকিব 0 হ'ব -4 plus 4 ইয়াৰ ভ্যালুটো হৈছে 0 0 ক 3 ৰে ডিভাইড কৰিলে 0 এ হয় তো 0 লিখা হৈছে -7 কেনেকৈ হয় 6টা ধাৰ আকৌ এটা ধাৰ মুঠতে 7টা ধাৰ -7/3 গতিকে q বিন্দুৰ স্থানাংক হৈছে 0, -7/3 তো দুইটা বিন্দুৰ স্থানাংক আমি পালো এটো হৈছে এই যেটো এক্সাম্পল বা এক্সাৰসাইজৰ এক্সাম্পল answer তো আজিলৈ ইয়াতে ভিডিওটি সমাপ্ত কৰিছো ধন্যবাদ